না কোন আছা পারাতে আছা মার পানি চাবি আর পানি পানি পার পানি পার এনেকুৱা কৰি 20 মিনিটমান খেলাই থকাৰ পিছত আমাৰ খাতা ফাইনেলি জিতি গ'ল আৰু এতিয়া জিতাৰ প্ৰাইজ ল'বৰ কাৰণে আহিছোঁ আইঅ ডিমা ইয় দৌৰ প্ৰতিযোগিতাত 2-3 মাৰ দিয়া ফালি দিয়া কিমান ওলাই আজি দৌৰ প্ৰতিযোগিতাত এই আমাৰ দৌৰ প্ৰতিযোগিতাৰ পইচা 200 টকা আজি আমি হৈ গেলো ইণ্ডিয়ান আৰ্মি প্ৰাইজৰ একদম পুৰা ধামাল এতিয়া আমাক সম্বৰ্ধনা জনাব মেট্ৰিক পাছ হোৱা এতিয়া আহি গ'লো মঞ্চত আৰু আইঅ ডিমা আজি আমাৰ বাইদেউসকলে ইয়াতে বিহু নাচিব নমস্কাৰ কৰি আছে আজি আমি বিহুৰ প্ৰথমবাৰ বিহুৱান পালোঁ বহুত ভাল লাগিল আৰু এতিয়া আমি ডেন্স কৰিম পুষ্পা 4 হ'ব না 2 হ'ব নাজানো ডেন্স কৰিম মুঠতে এইটো আছে মোৰ লগত ডেন্স কৰিব তো আমাৰ খাতা ভাই ইও ডেন্স কৰিব আমি আছো পুষ্পা 4ত এতিয়া ডেন্স কৰিম এইটো হ'ল আমাৰ ট্ৰেডিশ্যনেল ডেন্স বিহু হুঁচৰি আৰু এইটো হ'ল আমাৰ গাঁৱৰ লিটিল ষ্টাৰ ডেন্স গ্ৰুপ আমার দোস্তি বলে 5 টাকা পুরস্কার দিব আমার মালিক ভাইয়ে আমি আজ পুষ্পা বললাম আমার মালিক ভাইয়ে 5 টাকা पुष्पा नाम सुन के फ्लावर समझे क्या फायर है मैं पुष्पराज मैं झुकेगा नहीं साला तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी धन्यवाद खराब हो जाएगा मैं माँ अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा এতিয়া লাহে করে গায়কৰ ইনষ্ট্ৰুমেণ্ট খিনি ল'ব যা আছো আমি আজি দুমাহ হৈ গ'ল না আজিও তাইৰ লগত হৈ যোৱা অন্যায়ৰ আমি ন্যায় দিব পৰা নাই আজিও মুকলি আকাশৰ তলত সেই পাখণ্ডৰূপী ধৰ্ষণকাৰীকেইটা নিৰ্ভয় ঘূৰি আছে কিন্তু আমি কৰি কৰিমনো কি ক'তো আমাৰ ইমান সামৰ্থ্য আমাৰ নাথাকিব পাৰিম সেই বুলি এনেদৰে ধৰ্ষণকাৰীবোৰক ধৰ্ষণ কৰিবলৈ এৰি দিম নেকি তয়ে ক তই আৰু মই মিলি কৰিমনো কি কেৱল তই আৰু মই নহয় মা দেশৰ সকলো নাৰী সকলো ছোৱালী সজাগ হ'ব লাগিব মাত মাতিব লাগিব কেৱল ছ'চিয়েল মিডিয়া এইবোৰতে দুখ প্ৰকাশ কৰিলে নহ'ব দেশৰ সকলো ছোৱালী সকলো নাৰী ন্যায় পাব লাগিব আৰু লগতে ভদ্ৰ সমাজৰ সকলো ভদ্ৰ পুৰুষে এই বিষয়ত মাত মাতিব লাগিব আগুৱাই আহিব লাগিব ধৰ্ষণকাৰীৰ বিৰুদ্ধে শাস্তি দিয়া
লাগিব, নহ'লে দ্বিতীয় এনেদৰে ধৰ্ষণকাৰীৰ সংখ্যা বৃদ্ধি পাই থাকিব। A few moments later. এটা ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ গাঁৱৰ ডেন্স গ্ৰুপ কৰাত আৰু এতিয়া গায়ক উঠিব। এতিয়া ফাইনেলি গায়ক উঠা টাইম আহি গ'ল আৰু ইফালে আমার ছোৱালীখিনি বা চিনাকি মন আছে, অকণ আগলৈ আহিব নেকি? অকণ এইখিনিলৈ আহিব নেকি? আমাৰ বন্ধু কেইগৰাকী গৈছে আমার ছোৱালী ৰেল গাড়ীখন ওরেছে নাইখন ৰেল গাড়ীখন ওরেছে নাইখন এনেকুৱা কৰি বহু মই গান গোৱাৰ পিছত নাচি বাগি ঘৰত দিলোঁ আমি কালি ৰাতিপুৱা। গাইজ কালি একদম পোহৰ হৈছে ইয়াতে ফাংচন চাই আৰু ৰাতি পোহৰলৈকে গায়ক উঠছে 5টা বজালৈকে আৰু এতিয়া আহিছোঁ আমি এইটো ফাংচন হোৱাত আৰু কোনো নাই এতিয়া আৰু টোপনি মাৰিছে। আৰু যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ ছাবস্ক্ৰাইব বহুত কমি আছে, ডাউন যাই আছে।